everyone, welcome back to my channel. আজি ভিডিওটো শেয়ার কৰিব লৈছো এটা মই মেকআপ ৰিলেটেড ভ্লগ। একচুয়ালি বহুত দিনে হল মোক সাইনিং দিবা একাডেমিৰ ষ্টুডেন্ট এগৰাকী ব্ৰাইডাল মেকআপ কৰি দিছিলে ফৰ হার এক্সাম। সো মই এইখিনিকে অকমান ভিডিও কৰি ৰাখিছিলো। আৰু এটা কথা কি যে মই মডেল নহয়, মোৰ মডেলৰ কোনো যোগ্যও নাই, তথাপি মোৰ ওপৰত মেকআপ কৰিছিলে। সো মোৰ খুব ভাল লাগিছিলে। সো ভাবিছো আপোনালোকৰ লগত শেয়াৰ কৰো। আৰু ৰিসেন্টলি মই এটা ব্ৰাইডাল শ্বুট কৰিছিলো, তাৰে অকমান ভিডিও ৰাখি থৈ দিছো। সো মই দুটাই জন লগাই দিম, আপোনালোকে সকলোকে ভিডিওটো চাই দিব। আহক তেনেহলে ভিডিওটো আৰম্ভ কৰি দিওঁ। হাই এভৰিৱান, ওয়েলকাম বেক টু মাই চেনেল। আজি অকমান অলপ বেলেগ ধৰণে ভিডিওটো আৰম্ভ কৰিছো। মোৰ মুখত আজি ব্ৰাইডাল লুক এটা কৰিব এজনী মেকআপ আৰ্টিষ্টে। মই তেওঁৰ লগতে কৈ আছো, এয়া হৈছে ইফালে হাই কৰি দিয়া। হাই, এয়া হৈছে মেকআপ আৰ্টিষ্ট গৰাকী আৰু মোৰ ওপৰত কৰিব ব্ৰাইডাল লুক। সো মই সুপাৰ এক্সাইটেড হৈ আছো আজি মোক কেনেকুৱা দেখা হয়। সকলোকে ভিডিওটো চাই থাকিব, মই অকমান দেখাব ট্ৰাই কৰি যাম। ঠিক আছে, এয়া আহি পালো একাডেমিকখন আৰু ইয়াতেই চলিব মেকআপ। সকলোৱে মেকআপৰ কাৰণে যা-যোগাৰ কৰি আছে আৰু মই এতিয়া ৰেডি হ'ম। আৰু ৰেডি হোৱাৰ আগতে চুলিখিনি কিবা এটা কৰি ল'ব। আৰু এয়া ৰেডি কৰি আছে, এইটো ক্ৰিম্পিং মেচিন হয়, ক্ৰিম কৰিব আৰু মই বহিম এইখিনিতে বহিম আৰু কিমানখিনি পাৰোঁ মেকআপ কৰিব পাৰিম। মই আজি পিন্ধিব ওলোৱা পাটৰ ৰিহা আৰু মেখেলা চাদৰযোৰ, আৰু আনফালে মেকআপ কৰি দিব মোক, সেইকাৰণে ৰেডি একেবাৰে। সো প্ৰথমতে কৰিব আই মেকআপ আৰু মাজে মাজে দেখাই যাম, আপোনালোকক চাই থাকিব। মই বহুত বেলেগ দেখিছোঁ নিজকে এটা নতুন ৰূপত। আপোনালোকে জনাবচোন কেনেকুৱা পাইছে। আৰু আনফালে চলি আছে ফটোশ্বুট, তাৰ পিছতে হ'ব মোৰ, সেইবাবে ৰখি আছোঁ মই। আপোনালোকে চাই থাকিব, ফটোবোৰ মই শেষত দি দিম মোক কেনেকুৱাকৈ তুলিছে। এইটো যিহেতু ইনডোৰ ফটোশ্বুট হৈছে, চ' চাই থাকিব। ফটোগ্ৰাফাৰে ফটো তুলি থকাৰ মাজতে মই অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ। এনেকেই তুলি আছে, বৰ ধুনীয়া হৈছে ফটোবোৰ। মই শেষত দি দিম বাৰু। হাই এভৰিৱান, আজি এটা ব্ৰাইডেল শ্বুট কৰিছিলোঁ মোৰ বৌৰ ওপৰত, আৰু মই বৌক দেখাই দিছোঁ ৰ'ব। এয়া হৈছে বৌ। ক'ত গ'লা হেল্ল', কেনেকুৱা লাগিল বৌ আজি? আজি বহুত ভাল লাগিছে। একচুৱেলি বহুত দিনৰ পৰা মোৰ এইটো আশা আছিলে চুমিৰ হাতৰ পৰা এটা ব্ৰাইডেল মেকআপ কৰিবলৈকে, আৰু ফাইনেলি আজি সেইটো সম্ভৱ হ'ল মানে। তাকেতো, চ' বিৰাটেই ভাল লাগিছে আৰু মেকআপটো খুব ধুনীয়া হৈছে। মোৰ বহুত ভাল লাগিছে আৰু থেংক ইউ সেইটো কাৰণে। ৱেলকাম, ইউ আৰ মষ্ট ৱেলকাম। আৰু মোৰো বহুত ইচ্ছা আছিলে কি যে মই বৌক এবাৰ হ'লেও মেকআপ কৰি দিমেই, আৰু আজি দিলোঁ। চ' বহুত ভাল লাগিলে। আৰু ফটোবোৰ মই ইনষ্টাগ্ৰামত দি দিম, আপোনালোকে দেখা পাব। খুব ভাল ফটোগ্ৰাফাৰ এজন আহিছিলে, তেওঁ ধুনীয়াকৈ আমাক ফটো তুলি দি গ'ল। আৰু
মই তাতে ইনষ্টাগ্ৰামতে দি দিম, আপোনালোকে চাই ল'ব। মই ডেছক্ৰিপশ্যন বক্সত মোৰ ইনষ্টাগ্ৰামৰ আইডিটো দি দিম, ঠিক আছে। আজি এই ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব, আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে যদি এনেকুৱা মেকআপ ৰিলেটেড ভিডিঅ' চাই ভাল পায় তেনেহ'লে মেক চিয়ৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো অল কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পাই যায়। আজিলৈ ইমানেই, আকৌ নতুন ভিডিঅ'ত লগ পাম। বাই বাই।